বিটিআর অঞ্চলৰ ইউপিপিএলৰ কাৰণে নিৰ্বাচন ইয়াত কোনো দল সংগঠন কোনোবা পাৰ্টিয়ে কিবা এটা কৰিব পাৰিব বুলি মই আশা নকৰোঁ, মই নাভাবোঁ। হাগ্ৰামা মহিলাৰী BPF-ৰ এই 5টা মাহত যিটো কাম কৰিলে, যিটো আমি শান্তি আনিছিলোঁ, সেইটো অশান্তি আহি গ'ল। আকৌ মানুহ মৰিব লগা হ'ল, মানুহৰ ঘৰ জ্বলাজ্বলি হৈ গ'ল। যোৱা নিৰ্বাচনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে, 5টা গেৰেণ্টি দিছিলে, হাগ্ৰামা মহিলাৰী কওকচোন কোনটো গেৰেণ্টি তেখেতে ফিল আপ কৰিলে? ওলোটাকে ইয়াত গণ্ডগোলীয়া পৰিৱেশ, ঘৰ জ্বলাজ্বলি ৰিলিফত থাকিব লগা হৈছে, ইণ্টাৰনেট পৰ্যন্ত কাটিব লগা তেনেকুৱা পৰিৱেশ হ'ল, কাৰফিউ লগাব লগা পৰিৱেশ হ'ল। য'ত মাটি বাৰী মাটি দিব বুলিহে কৈছিলে, পাট্টা দিব বুলিহে কৈছিলে। আমাৰ যুৱকসকলে 100 কোটি টকা বুলি দিব বুলি কৈছিলে, ক'ত দিলে? আমাৰ আই বাইসকলক 50 কোটি টকা দিব বুলি কৈছে, ক'ত দিলে? দিছে জানো? গৰীবতকৈ গৰীবসকলৰ সহায় কৰিব বুলি কৈছিলে। আজি দাবী ধমকিৰ এটা ৰাজনীতি আকৌ আৰম্ভ কৰিছে যে ক'বা বোলে অৰুণোদয় কাটিব, ক'বা বোলে PMY নিদিব বুলি কৈছে। তেখেতসকলৰ নেকি এইটো? অসম চৰকাৰেতো কোৱা নাই যে সিটোক দিব লাগে, ইটোক দিব নালাগে। ইউপিপিএলটো এইবাৰ 16তম যিটো অসম বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন বিটিআৰ অঞ্চলৰ ইউপিপিএলৰ কাৰণে নিৰ্বাচন। ইয়াত কোনো দল সংগঠন কোনোবা পাৰ্টিয়ে কিবা এটা কৰিব পাৰিব বুলি মই আশা নকৰোঁ, মই নাভাবোঁ। ইউপিপিএলৰ প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰত যেনেকৈ জাতি জনগোষ্ঠীক তেখেতসকলৰ ভাষা, কলা, সংস্কৃতি, ঐক্য, সংহতি আৰু সমন্বয়ৰ কাৰণে আমি যিখিনি কাম কৰিছোঁ, তাৰ বাবে আজি ইউপিপিএলৰ দলৰ প্ৰতি মানুহৰ যিখিনি চিন্তাধাৰা, তেখেতসকলে ইউপিপিএলৰ প্ৰতি নিজৰ ভোটদান কৰিব। হাগ্ৰামা মহিলাৰী BPF-ৰ এই 5টা মাহত যিটো কাম কৰিলে, যিটো আমি শান্তি আনিছিলোঁ, সেইটো অশান্তি আহি গ'ল। আকৌ মানুহ মৰিব লগা হ'ল, মানুহৰ ঘৰ জ্বলাজ্বলি হৈ গ'ল। তেনে ক্ষেত্ৰত আজি ইয়াত UPF-ৰ কথা নাহে, কোনোবা BJPৰ কথা নাহে, ইয়াত UPF-লে নিশ্চয়কৈ ভাল হ'ব। আৰু আমাৰ এই 41 নম্বৰ মানাহ সমষ্টিত আমাৰ জংচাং ব্ৰহ্ম ডাঙৰীয়াৰ আজি আমি কাৰ ৰেলী আমি কৰিছোঁ, যাতে ৰাইজ আজি জাগ্ৰত হৈছে আৰু সেইখিনি ৰাইজক আকৌ UPPL আজি জিকি আছে, UPPL বিনা গতি নাই, এই কথাখিনি আজি কাৰ ৰেলীৰ দ্বাৰা জনাবলৈ লোৱা হৈছে। BPF-এ দাবী কৰে NDA হিচাপে 15খন আসনে তেওঁলোকে দাবী কৰিছে, 15খন আসনে পাব, জয়লাভ কৰিব বুলি কৈছে। কি হ'ব তেতিয়াহ'লে? BPF পাবনে বাৰু সেনেকৈ আসন? চাওক, যোৱা নিৰ্বাচনৰ সময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে, 5টা গেৰেণ্টি দিছিলে, হাগ্ৰামা মহিলাৰী কওকচোন কোনটো গেৰেণ্টি তেখেতে ফিল আপ কৰিলে? ওলোটাকে ইয়াত গণ্ডগোলীয়া পৰিৱেশ, ঘৰ জ্বলাজ্বলি ৰিলিফত থাকিব লগা হৈছে, ইণ্টাৰনেট পৰ্যন্ত কাটিব লগা তেনেকুৱা পৰিৱেশ হ'ল, কাৰফিউ লগাব লগা পৰিৱেশ হ'ল। য'ত মাটি বাৰী মাটি দিব বুলিহে কৈছিলে, পাট্টা দিব বুলিহে কৈছিলে। আমাৰ যুৱকসকলে 100 কোটি টকা বুলি দিব বুলি কৈছিলে, ক'ত দিলে? আমাৰ আই বাইসকলক 50 কোটি টকা দিব বুলি কৈছে, ক'ত দিলে? দিছে জানো? গৰীবতকৈ গৰীবসকলৰ সহায় কৰিব বুলি কৈছিলে। আজি দাবী ধমকিৰ এটা ৰাজনীতি আকৌ আৰম্ভ কৰিছে যে ক'বা বোলে অৰুণোদয় কাটিব, ক'বা বোলে PMY নিদিব বুলি কৈছে। তেখেতসকলৰ নেকি এইটো? অসম চৰকাৰেতো কোৱা নাই যে সিটোক দিব লাগে, ইটোক দিব নালাগে। এইকাৰণে আজি ওলোটা হৈছে ৰাইজে, তেখেতসকলে ৰোমাঞ্চত আছে যে 15টা জিকিব বুলি। ভিতৰত কি আছে, ভৰিৰ তলুৱাৰ মাটি যে ঘঁহি যাব, সেইটো হাগ্ৰামা মহিলাৰী BPF-এ কিন্তু গম পোৱা নাই। আপোনালোকে কিমানখন আসনত জয়লাভ কৰিব বুলি আশা কৰি? আমি 12ৰ পৰা 15ৰ মাজত আমি লৈছোঁ, 15টা আমি দিছোঁ আৰু বাহিৰত 3খন আসনত আমি দিছোঁ। সেইকাৰণে 12টাৰ পৰা 15টা আসন আমি নিশ্চয়কৈ পাম। তেওঁলোকে কৈ আছে ইউপিপিএলে এখনো আসন নপৰে, কথাটো সঁচা? চাবচোন ভিতৰৰ ধুমুহাটো কেনেকৈ বলিছে, অলপ গমি চাবচোন। আজি হাগ্ৰামা মহিলাৰী জাগাই জাগাই তেখেতৰ দলৰ বিদ্ৰোহ হৈছে। আজি হাগ্ৰামাই 28টা জিকিও ছাৰেণ্ডাৰ কৰিলে, এই কথাটোতো সকলোৱে জানে, জাতি জনগোষ্ঠীবোৰে জানে, হয়নে? অকলে চৰকাৰ গঠন কৰিব লাগিছিলে, 3টা সমষ্টি ছাৰেণ্ডাৰ কৰিলে। আজি ইম'চনেল এটা ভোট আদায় কৰিবলৈ বিচাৰিছে যে NDAৰ লগত আছে বুলি। আজি বিটিআৰ অঞ্চল নিশ্চয়কৈ জানে যে প্ৰমোদ বড়ো ডাঙৰীয়া এজন মানৱ দৰদী হয়, আমাৰ এজন এই অঞ্চলৰ জাতি জনগোষ্ঠীক
একেলগে লৈ যোৱা সমন্বয় যিটো ৰক্ষা কৰা যিখিনি ৰাজনীতি কৰিছে এইখিনি সমন্বয় নিশ্চয়কৈ তেখেতসকলে বিচাৰিছে। BPF-এ দাবী কৰে তেওঁলোকে মানাহ সমষ্টিটো 1 লাখৰ ওপৰৰ ভোট পাই জয়যুক্ত হ'ব বুলি। নাই, সেইটো আজি যুৱ সমাজৰ হাতত আছে। তেখেতসকলৰতো বয়সীয়াল 60ৰ ঊৰ্ধৰ। তেখেতে যুৱসকলৰ তেওঁলোকে কি বিচাৰে সেই কথাটো নাজানে। আমাৰ জংশ্ৰাং ব্ৰহ্ম এজন যুৱক হয়, এজন হাৰ্টথ্ৰব হয় যুৱকসকলৰ, কাৰণ তেখেতে মানে সামাজিক কাম বহুখিনি কৰিছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুখিনি তেখেতে মটিভেশ্যনেল প্ৰগ্ৰাম কৰি থাকে, কালচাৰৰ লগতো জড়িত। সেইকাৰণে আজি একেবাৰে মানে কোনো বয়সৰ সীমা নথকাকৈ তেখেতে মানুহৰ মানে বুকুত মানে সোমাই পৰিব পৰা এজন ব্যক্তি হয়, আৰু তেখেতক নিশ্চয়কৈ আঁকোৱালি ল'ব। BPF-ৰ যিজন আছে সেইটো মানে 60ৰ ঊৰ্ধত 70 বছৰ বয়সৰ তেনেকুৱা মানে বয়সীয়াল মানুহে কোনোবা যুৱকসকলৰ সমস্যা কি বুজিব, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা কি বুজিব। সেইকাৰণে মানে কম্পাৰিজন যদি কৰোঁ, আমাৰ জংশ্ৰাং ব্ৰহ্ম একেবাৰে মানে 100তকৈ ওপৰত আছে, তেখেত কিন্তু মানে 30-20% নহয়। কি হ'ব, ৰাইজৰ দলো উঠি পৰি লাগিছে? চাওক, চবেই উঠি পৰি লাগিব, কিন্তু আঁকোৱালি লোৱাটোহে আচল কথা। ৰাইজে কাক আঁকোৱালি লয় সেইটোহে কথা। কিন্তু ৰাইজ আমি দেখিছোঁ যে ইয়াত শান্তি সম্প্ৰীতি ঐক্য সংহতি যদি আনিব পাৰে, UPPL-এ আনিব পাৰিব। ইয়াত মানে ইয়াত যেনেকৈ উচ্ছেদ অভিযান চলিছে, আমি কৈছোঁ যে আমি UPPL থকালৈকে উচ্ছেদ অভিযান আমি হ'ব নিদিওঁ, ঠিক আছে। আৰু সাম্প্ৰদায়িক শক্তিৰ পৰা আমি বিৰত আছোঁ। সাম্প্ৰদায়িক শক্তিৰ পৰা বিৰত থাকি সাম্প্ৰদায়িক শক্তি আমি ইয়াত মানে কোনো জাগা দিব নালাগে, আৰু এইখিনি কথাখিনি চবেই বুজি পাইছে।